কবিতাৰ শিৰোনাম বিচ্ছেদ। মনত আছেনে সেই আবেলিৰ বৰষুণজাক? তুমি যে সুধিছিলা মোক তিতি ভাল পোৱা নে বৰষুণত? সাঁচি ৰাখিছোঁ সেই স্মৃতি মোৰ হৃদয়ৰ কোনোবা কোণত। তুমি বিচাৰিছিলা এজাক বিশাল ধুমুহা, আৰু মই আবেগৰ এটোপাল বৰষুণ। ৰিব ৰিব বতাহজাকত বিচাৰিছিলোঁ এটোপাল শান্তি, কিন্তু তুমি বিচৰা মতে বতাহজাকে ধুমুহাৰ ৰূপ ল'লে আৰু পৰুৱাই নিলে মোৰ হৃদয়ৰ সকলো আশা প্ৰত্যাশা। খালী কৰি দিলে মোৰ বুকুৰ উপত্যকা। আজিকালি বৰষুণজাক ভাল নালাগে। টোপালবোৰৰ আঁৰত তোমাৰ অনুভূতিবোৰ বিচাৰি নাপায়। ধুমুহাজাক কিন্তু এতিয়া প্ৰিয়। মোৰ হৃদয়ত লাগি থকা বিশ্বাসৰ মিছা আৱৰণখন উৰুৱাই আধুনিকতাৰ পৃথিৱীখনক চিনাকি কৰাত যথেষ্ট সহায় কৰিছে ধুমুহাজাকে। জোনাকক ত্যাগি অমাৱস্যাক সাৱটিছোঁ আজিকালি। এন্ধাৰত বিচাৰিছোঁ মাদকতা। কৰিব খুজিছোঁ সৃষ্টিৰ এক নতুন জীৱনৰ, য'ত নাথাকিব প্ৰেম, ভালপোৱা, বিশ্বাস আদি স্থান। নাথাকিব প্ৰাপ্তিৰ আশা, নাথাকিব বিচ্ছেদৰ ভয়। আঁকোৱালি ল'ম নিসংগতা, কথা পাতিম এন্ধাৰৰ লগত। আৰম্ভ কৰিম এটি নতুন মুখা পিন্ধা চৰিত্ৰৰ। খাপ খুৱাই ল'ম জীৱনটোক আধুনিকতাৰ পৃথিৱীখনৰ লগত। পাহৰি যাম অতীতক, পাহৰি যাম তোমাৰ ঠিকনা। থাকিব কেৱল নিসংগতা, কেৱল নিসংগতা।